দাদি কালি তোমাৰ বাবা ইমান জোৰে গুৰি মাৰছে চালা মোৰ কোমৰে ভাঙাই থৈ দিছে বান্দৰ চলি ভাঙাপাতো কমৰ এই পুৱাই চালা মাত পাইছিলি মোক তোৰ কাৰণে মোৰ কি অৱস্থা হৈছে দেখা নাই ঘৰত যাই মই বাবাক কয়া দিম চালা তোমাৰ বাবা ইমান জোৰে মাৰছে মোক দম দিছিলি হবাই কিবা আমাৰ বাবাক তই শিক কাৰণে তোক গুৰি মাৰছে লাগে দে তোক চন্তেৰ বেটা হয় দাদি বাদ দিয়া এইগিলা কথা নাহে এই 10টা বজাত এটা ডক্টৰ আহিব আজি আমাক ৰিলিজ দিব বুলি কৈছে দুখন আমাক আজি ৰিলিজ দেই আমাৰ লগত 1 টাকা পইচা নাই গতিকে ডক্টৰ অহাৰ আগতে আমি একেবাৰে পালাই পাল হ'ব ঠিকেই কথা কৈছা তই চ আমি পালাংছ একেবাৰে পটাপট ডক্টৰ নাহাতে চ পটাপট 1 2 3 ক'ত গেল এই দুটা চালা পইচা দিবাৰ টানতে পালালকে এই দুটা ৰ দাদি আৰু কোনোবিলাক হস্পিটেলত আহিবি তুমি তোমাক গৰুৰ বেজি দুখন নলগাং চাই থাক ঐ চলি এই লকডাউনত তুমি ক'ত ঘূৰি আছা মাস্ক ক'ত তোমাৰ হৈছে যা আৰু হস্পিটেলৰ পৰা কোনোমতে আহিলং বাচি আৰু পুলিচে লাগ পাল আমাক খালুং আজি মায়েৰ আৰু অবিনা ক'ত ঘূৰি আছা মাস্ক ক'ত ফাইন দিব লাগিব তুমি আৰু চালা ইনকে কুবাম না তোমাক কৰবাৰে আহিলে তুমি হয় স্যার তই এতে বেছি দম নদুখাবি কিন্তু আমার দাদির এটা মাইর পাবা লাগিলি না তই ডাইরেক্ট শ্রীলঙ্কা যাই পাবি তাতে টকা হয় টক চিনিও নাপাব চালা কাছাই কাছাই খাব তোমাক তাতে বান্দৰ চলি কি কথা ক'লি এতিয়া তই ছাৰ আমাক ক্ষমা কৰি দিনা আজিৰ বাৰে নুখুৰুংগে আৰু ইনকে আমাৰ ভুল হৈছে ছাৰ ক্ষমা কৰি দিনা একবাৰ ছাৰ তোমাক ক্ষমা মই তোমাক ক্ষমা কৰি আছো ৰজিৰাও মজ্জা বাচিলুং দে আজি কিবা কৰি বাচিলি না বেটা এবার ডাইরেক্ট হসপিটালত যা তুমি আইসা দাদি এবার ওই নার্স গরুর বেজিডাল লইয়া তোয়া